Hello guys, good morning. Aradhana kitchen and blog লৈ স্বাগতম জনাইছো। আশা কৰো ভালে আছে, আমাৰো ভালেই। আৰু আজি মই এতিয়া লাঞ্চৰ কাৰণে এটা ৰেচিপি বনাম। বলকচোন কিচেনলৈ যাওঁ। বনাম। ইয়াৰ কাৰণে মই লৈছো কাৱৈ মাছ 4টা। এয়া মিক্সিত পিছি লৈছো তিল আৰু এয়া আদা নহৰুৰ পিঁয়াজৰ পেষ্ট আৰু জলকীয়া গুড়ি জিৰা গুড়ি লাগিবই এইটো দেখুৱা নাই আপোনালোকক এতিয়া হকচোন আমি এটা কেৰাহীত তেল দিওঁ মিঠাতেল দিছোঁ কেনেকৈ বনাওঁ মই চাওঁ এনেইতো চবেই বনাই তেল কৈটো মাছখিনি ফ্ৰাই হৈ গ'ল পিঁয়াজ নিমখ দিলোঁ সোৱাদ অনুসৰি দিলোঁ হালধি জিৰা কাশ্মীৰী মিৰ্চটো ৰঙৰ কাৰণে দিলোঁ কালাৰটোৰ কাৰণে আৰু অকণমান হেৰি হয় খাবলৈও টেষ্টি হয় এতিয়া মই মাছকেইটা দিম মাছকেইটা আকৌ ইয়াত তেলত মানে মছলাত ফ্ৰাই কৰি ল'ব লাগিব ভালকৈ ইয়াত মাছটোত মানে মছলাখিনি লাগিব তাৰপিছত মই ইয়াৰ ওপৰত এতিয়া এইখিনি তিলখিনি মই এনেখিনি ধুই পানী দিম এতিয়া মই এয়া চাকনি দি চেকি দিম এতিয়া মই এইটোত মানে পানী নাৰাখোঁ একদম তেলটো ওলাব লাগিব পানীটো শুকাই পেলাই তেলটো ফুটিব তেতিয়া এইটো মানে তৰকাৰীটো ৰেডি হৈ যাব আৰু আপোনালোকে ট্ৰাই কৰিব আৰু আপোনালোকে কেনেকৈ বনায় বস্তু মই তিলটো এনেকৈ দি মিঠি চেকি দিওঁ তেতিয়া খাবলৈ বহুত সোৱাদ হয় একদম পানী কম নিধুৱে মই শুকাই যাব এবাৰ মই অলপ এয়া দেখিছেনে কেঁচা মিঠাতেল অলপ দি দিম এতিয়া মই ঢাকনা মাৰি দিম আৰু যেতিয়া তেলটো ফুটিব তেতিয়া মই অফ কৰি দিম এয়া তেলকৈ হৈ গ'ল দেখিছেনে এয়া তেলটো ফুটিছে এয়া তেলটো বিৰিঙি গৈছে দেখিছেনে তেলটো এইটো মই এতিয়া বাতিলৈ উলিয়াই পৰিৱেশন কৰিম আপোনালোকে চাই থাকিব এতিয়া আমি পৰিৱেশন কৰিম তাৰপিছত আজি ব্লগটো ইমানতে সামৰিলোঁ পিছত আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ আগত আহি আছোঁ আৰু যোন মানে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি বহুত আশা কৰিলোঁ এতিয়া ইমানতে সামৰিলোঁ খাই লৈ আপোনালোকক জনাম বাই বাই